নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে নমস্কাৰ জনাই আজিৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো দেখিছে মই ক'ত গৈ আছোঁ জনাম আপোনালোকক। আজি দেখাম আপোনালোকক 10 মিনিটতে 2 কেজি মাছ ধৰা। আপোনালোকে আচৰিত হ'ব, ইমান সোনকালে 10 মিনিট নালাগে, 2 মিনিটতে দেখিছে এইবিলাক শুকুৱাই থৈছে। অলপ আগত ধৰা হয়, চাওক না, একদম সৰু সৰু মাছ চাওক, একদম সোঁতত কি সুন্দৰভাৱে আহিছে। ইয়াত এটা পুল আছিলে কালুহাৰ, তো এইটো পানীয়ে উটুৱাই লৈ গ'ল। তো এতিয়া এনেকুৱা ধৰণৰ সোঁত পৰিছে, চাওক মেটেকা কেনেকৈ গৈছে সোঁতত। আৰু এয়া চাওক মাছ ধৰি আছে, এটা খেউতেই ইমান হৈছে, মানে এনেদৰে ধৰা হৈছে। এইখন পুৰণা আঁঠুৱা হয় আৰু তাকে এনেদৰে ৰখোৱা হৈছে। চাওক এতিয়া চাওক কেনেদৰে ধৰি আছে, চাওক না। খালী ইয়াতো খালী। তো এইবাৰ দেখাম, চাওক মাছ কেনেকৈ দেখিছে আপোনালোকে। চাওক কি সুন্দৰভাৱে ধৰি আনিছে, চাওক আপোনালোকক দেখাম ভালদৰে। ৱাও, একদম সৰু সৰু হৈছে, পাতত দি খাবলৈ খুব ভাল হ'ব এইবিলাক। অকল ক্ষুদ্ৰ পুঠি মাছ, একদম অকল পুঠি মাছ। চাওক না, বাপৰে 2 কেজিমান হ'ব 1 মিনিটতেই ইমান। আপোনালোকৰ আগতে দেখাইছিলোঁ ভিডিঅ'টো, চাওক ইমান কম সময়ৰ ভিতৰতে ইমান সুন্দৰ মাছ ধৰি আনিছে, আচৰিত। চাওক না, সোঁতত কি হৈছে মানে সিহঁতে ইমান নিজস্ব ভৰটো ৰাখিব পৰা নাই, যাৰ বাবে সোঁতত যিফালে সোঁত গৈছে সেইফালে ঢাল খাই গৈছে, সেনেদৰে আহি আছে। তো চাওক আকৌ পাতিছে, অলপ সময়ৰ পাছত আকৌ উঠিব। তো চাই থাকক ভিডিঅ'টো। তো দেখিলে এইবাৰ আমি পনপতৰ ঘৰলৈ যাওঁ। তো বলক যাওঁ। পনপতৰ ঘৰত লেটেকু খাবলৈ আহিছোঁ, বোকাখাটৰ পৰা অনা লেটেকু খোৱাই নে নোখোৱা। তো পনপতৰ ঘৰলৈ গৈ আছোঁ মানে লেটেকু পনপে আনিছিলে, কালি বোকাখাট গৈছিল, বোকাখাটৰ পৰা দি পঠাইছে। তো ফাইনেলি লেটেকু সেয়া ল'লোঁ হাতত, দেখিছে। বেছি অনা নাই, 3জন মানুহ আছে চাগে 10টামান। তো চাওঁ কেইটাকে ভাগত পৰে। তো বলক খাওঁ, লেটছ ষ্টাৰ্ট। তো লৈ ল'লোঁ। এইবাৰ প্ৰণৱে বোলে কিতাপো আনিছে। তো চাওক, আছাম পুলিচৰ কিতাপ প্ৰিপেৰেশ্যন কৰিবলৈ হৈ গ'ল। নটিফিকেশ্যন আহিছে, কিন্তু জানিব পৰা মতে নটিফিকেশ্যনটো ফেক হ'ল এডমিটৰ। তো লেটেকুকে খাওঁ আৰু, কিতাপ কি পঢ়িম, পাছত পঢ়িম কিতাপ। তো চাওক লেটেকু আপোনালোকে চিনি পায়ে চাগে। তো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকৰ মোবাইলে সোনকালে পায়। তো আজিলৈ আহোঁ, বাই বাই।